আমাৰ কৰি যথেষ্ট হৈছে যিবিলাকৰ প্ৰতি আমি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই যদি আমি চিট হিচাপে কিছুমান কৰিব পাৰোঁ তেতিয়া অধিক কাম কৰা যায় ঠিক এইবিলাক পদকে আমি প্ৰথমতে ল'ব লাগে গতিকে প্ৰতিটা খেতিৰ মচনে আমাক কৈ আছে আমি আগুৱাই আহিব লাগে আমি যদি আগুৱাই নাহোঁ আমি সততাই যদি আমি উজুহাই কৰি থাকোঁ তেতিয়াহ'লে উচিত মূল্যবিলাক আমি নাপাওঁ। নমস্কাৰ কলমাই ৱেলকাম টু মাই চেনেল ৰাইজসকল মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ কাৰণ যোৱা 13 তাৰিখত দেওবাৰত বড়োবাজাৰত VCTC কমিউনিটি হলত এটা মানে গুৰুত্বপূৰ্ণ এটা মিটিং হৈ গৈছিলে তাতে মানে আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কৃষি বিষয়া আৰু আমাৰ মহকুমা কৃষি বিষয়া মানে তাতে আছিলে আৰু লগত মানে মাননীয় আমাৰ চিৰাং জিলাৰ মানে এছিষ্টেণ্ট কমিশ্যনাৰ চাহাবো আছিলে তাতে বিভিন্ন কৃষকসকলৰ যিটো মানে প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত মানে পে'মেণ্ট ডিলে হোৱাৰ কাৰণত তাতে মানে এৱাৰনেছ মিটিং পাতিব লগা হ'লে আৰু তাতে মুঠতে যিখিনি আমাৰ বিজনী নাফেড এজেঞ্চি আছিলে যিখিনি যি ব্যক্তিসকলে মানে কৃষি চেণ্টাৰত বিক্ৰী কৰিবৰ বাবে আনে আৰু বিক্ৰী কৰে বিক্ৰী কৰা ধানৰ যিখিনি মূল্যধন সেইখিনি মানে এসপ্তাহৰ পিছতে দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু बे मेलावहाय जोंनि आसाम हादोरनि बयनिबो आबादारिफोरनि गेजेरावहाय जौसिन सन्मान मोननो हानाय जेरखम आसाम गौरब बे आसाम गौरब बान्था मोननो हानाय जोंनि मानगोनां सर्बेश्वर बसुमतारी जोंनि चिरां डिस्ट्रिक्टनि जोंनि बिजिनि हालामनि सिङावनो थानाय फानबारि ओनसोलाव जोनोम मोननाय सर्बेश्वर आदा दा बियो माखासे मुल्यबान माने परामर्श होयो दे बे परामर्शखौ नोंसोरो खोनासंना लादो आरो बिथांनि जेनाखि बुंनाय बाथ्राफोरखौ एसे फल' खालाम आरो जिबनाव बाहायनो नाजा माने गोबां खामानियाव होगोन आरो दा नोंथांमोना नायलांदो आरो जाय आंनि चेनेलाव गोदान बिसोरो लाइक कमेन्ट शेयार साबस्क्राइब खालामबावना आरो आं बेबायदिनो माखासे आबादजों लोब्बा थानाय फार्मिं सेक्टरनि माखासे मटिभेशनेल भिडिअखौ लाबोबाय थानो नाजागोन नोंथांमोना आरो बेनि गेजेरजों माखासे गोबां खोथा आरो सोलोंनोबो मोनगोन आरो दा नोंथांमोना नायलांदोल' दे सर्बेश्वर बसुमतारी बांगाली মানে এইবাৰ অসম গৌৰৱ সন্মান তেখেতে লাভ কৰিছে আমাৰ অতি গৌৰৱৰ কথা তাৰমানে অসমত গৌৰৱ গতিকে তেখেতে এনে জাষ্ট 2000 ক'ব তাৰমানে অলপ মাৰ্কেটিং কৰিব আৰু উদ্ভাৱনীমূলক অলপ কথা মানে ৰাইজক হেৰি কৰি জনাম বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ মোৰ নাম প্ৰফেচৰ বসুমতাৰী আজিৰ সভাত উপস্থিত কৰা আমাৰ এই এছিষ্টেণ্ট কমিশ্যনাৰ ছাৰ আৰু লগতে বিজনী চাব ডিভিজনৰ এছিষ্টেণ্ট বাইদেউ আৰু আমাৰ চিৰাং জিলাৰ এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচাৰ ছাৰ আৰু বিজনী চাব ডিভিজন ডিভিজন ছাৰ আৰু লগতে এই VCTC চেয়াৰমেন ছাৰ আৰু লগতে আমাৰ বিজনী চাব ডিভিজনৰ ছাৰ হ'ব আৰু এই বিজেপি চাব ডিভিজনৰ সমূহ শিক্ষক ৰাইজসকল কাৰণ একচুৱেলি আজি যিটো ধান খেতি প্ৰক্ৰিয়াৰ সম্পৰ্কে যিটো সভা এইটো আচলতে খুব ভাল আঁচনি কাৰণ কিয় চৰকাৰে যিটো আঁচনি লৈছে যিহেতু আমাক ছাৰে কৈয়ে গ'ল যে এই কৃষি প্ৰক্ৰিয়াটো কৃষকৰ উচিত মূল্য আচলতে কৃষকৰ উচিত মূল্য পোৱাৰ কাৰণে কেনেকৈ পাৰা যায় সুবিধাটো কৰি দিছে এইটো খুব ভাল সুন্দৰ পদক্ষেপ আৰু 800 কোনোগুণে কম নহয় এতিয়া আমাৰ কৃষকসকলে যদি সকলোৱে যদি এই পদক্ষেপটো সহায় জনায় তেতিয়াহ'লে নিশ্চয় আঁচনিবিলাক থাকিব আমাৰ কৃষক ৰাইজবিলাকে নিশ্চয় উচিত মূল্যবিলাক পাব কাৰণ 100জনৰ ভিতৰত 70জনে যদি ধানটো দি থাকে তথাপিও বাকী আঁচনিবিলাক থাকি যায় যদি কোনেও সহায় নজনায় তেতিয়াহ'লে হয়তো পিছলৈকে আঁচনিবিলাক ল'বলৈ দেৰি হ'ব লগা বাধ্য হ'ব তেতিয়া আমাৰ দামটো আগতলৈকে গুচি যাব সেইকাৰণে সহায় জনাটো ভাল মই একচুৱেলি আমাৰ আঁচনিটো 2020 চনত আৰম্ভ হৈছে নেকি মই 2020 চনত প্ৰথম মই তেতিয়াই মানে ডাইৰেক্ট কাগজ দিছিলোঁ আৰু যোৱা বছৰ দিছিলোঁ মই দুটা মানে হেৰি দিছোঁ আৰু এটা দিছিলোঁ চিটি কমিউনিটি দিছিলোঁ আৰু এটা দিছিলোঁ মই চিট হিচাপে দিছিলোঁ মই কৃষি বিজ্ঞানৰ জৰিয়তে 130 কুইণ্টেল ৰঞ্জিত চাউলটো মই চিট হিচাপে দিছিলোঁ সেইটো ভাল কামত পাইছোঁ ঠিক সেইকাৰণে আমাৰ কৃষক ৰাজ্যৰ মানে ভাল বহুতকেইটা পদক্ষেপ আছে আমি কৃষি কুকুমেণ্ট হিচাপে দিব পাৰোঁ আৰু চিট হিচাপে আমি গ্ৰথ দিব পাৰোঁ চিট হিচাপে যেতিয়া আমি গ্ৰথ কৰোঁ তেতিয়া আৰু বেছি ভাল কাম কৰা যায় গতিকে সেইকাৰণে আমাৰ কৃষক ৰাজ্যে যাতে খেতিটো কৰিব লাগে খেতিটো কৰাৰ ভাল উচিত মূল্য আমি কেনেকৈ পাব পাৰোঁ সেইটো আমি নিজে আজি ছাৰহঁতে নিশ্চয় কৰে তেওঁলোকৰ প্ৰচেছ মতে
পিডি কুটুমে উচিত পাব তাতকৈ আমি বৰ বেছি ক'ব পাৰোঁ কিন্তু আমি চেষ্টা কৰিব লাগিব আৰু সেইটো চেষ্টা কৰিলে কি হ'ব আমাৰ বিষয়াবিলাকৰ কথা যদি যোগাযোগ কৰোঁ তেতিয়াহ'লে পোনপটীয়াকৈ ৰাস্তাটো দিব আৰু তেতিয়াহ'লে তেতিয়াই নহওক আজি ইয়াতে সকলোৱে আমি লগে ভাগে আলাপ আলোচনা কৰা সুযোগ পালোঁ যিহেতু আমাক ছাৰহঁতে আমাক নিশ্চয় পৰামৰ্শখিনি দিলে আমি সেই পৰামৰ্শখিনি যদি যিমানখিনি পাৰোঁ সেইখিনিতে আমি গ্ৰহণ কৰিব পাৰোঁ নিশ্চয় আমাৰ কৃষক ৰাইজে লাভান্বিত হ'ব এতিয়া সৰিয়হ ক্ষেত্ৰত ওচৰত আমাৰ সৰিয়হ যথেষ্ট হৈছে সেইবিলাকো যদি আমি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই যদি আমি চিট হিচাপে কিছুমান কৰিব পাৰোঁ তেতিয়াহ'লে অধিক কাম পোৱা যায় ঠিক এইবিলাক পদক্ষেপ আমি প্ৰথমতে ল'ব লাগে গতিকে প্ৰতিটা খেতিৰ মচমে আমাক কৈ আছে আমি আগুৱাই আহিব লাগে আমি যদি আগুৱাই নাহোঁ আমি সততাই যদি আমি উজুহাই দি থাকোঁ তেতিয়াহ'লে উচিত মূল্যবিলাক আমি নাপাওঁ তেতিয়া আমি কি ক'ম বোলে মাৰ্কেট বজাৰ টাউন আছে অমুক টাউন আছে আমি কি খেতি কৰিম তেনেকৈ উজুহাইবিলাক দি থাকে আজি গতিকে ডিপাৰ্টমেণ্টে আমাক যিমানখিনি পাৰে দিহা পৰামৰ্শ দিব কিন্তু আমাৰ মুখতো খুৱাই দিব নোৱাৰে আমি চেষ্টা কৰিব লাগিব সেইখিনিৰ কাৰণে যাতে সকলোৱে আগুৱাই আহে তেতিয়াহ'লে আমাৰ নিশ্চয় চাৰিটো কৰে যে 70% মানুহ কৃষিৰ লগত জড়িত থাকে গতিকে আমি কৃষি কৰিবই লাগিব কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিব লাগিব গতিকে ডিপাৰ্টমেণ্টে আমাক আঁচনিবিলাক লৈ আছে আঁচনিবিলাকক আমি অন্তৰ্ভুক্ত কৰিব লাগে আৰু সহায় কৰিব লাগে গতিকে যিয়ে নহওক মই এইখিনিয়ে কৰোঁ যে ধান খেতি যিবিলাক আছে সেইবিলাক ধানবিলাক খেতি কৰি পেলাই আমি ট্ৰিটমেণ্ট চেণ্টাৰ দিলে আমাৰ আঁচনিবিলাক থাকিব উচিত মূল্য পাওঁ মই সদস্যত এইখিনিয়ে কৰোঁ সকলো সময় আছিলে যদিও আছিলে নকওঁ আৰু মই খেতি এই বছৰ মই ধানত বেছি গুৰুত্ব দিয়া নাই কিয় মই বেলেগ এটা খেতি কৰি আছিলোঁ আৰু নতুনকৈ সেই খেতিটোৰ কাৰণে খুব মানে ব্যস্ত আৰু কি যদি এই খেতিটো হয় নেক্সটত আমাৰ বহুতখিনি খেতি আৰু ডেভেলপ কৰিব পাৰিম আৰু গতিকে যিয়ে নহওক মই এই ব্যৱহাৰ কৰি এইখিনি কিমান